নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মই উপস্থিত আছোঁ মোৰ মামাৰ ঘৰত, তেজপুৰ বুলি কওঁ, তেজপুৰৰ পৰা বহুত দূৰ, কচুমতলা চেণ্টাৰ হয়। চেণ্টাৰটোৰ নাম, গাঁওখনৰ নাম হৈছে বিকৰাই পাম। আৰু আজি আমি ক'ত যাম, চাই থাকক, বহুত ভাল জেগাত যাব গৈ আছোঁ। বাকী চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মোৰো ভাল লাগিব। আমি ঘৰৰ পৰা ওলাই দিছোঁ, মা, মই, আৰু এইফালে সৰু মামী, ডাঙৰ মামী, আৰু ভনী, আৰু এজনী ভণ্টি। এতিয়া আমি গৈ আছোঁ, আপোনালোকে চাই থাকিব। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। মামাহঁতৰ ঘৰৰ ওচৰতে দুটা মন্দিৰ আছে, এইটো হৈছে কালী মন্দিৰ, আৰু তাতে খাই আছোঁ ৰ'ব। সিহঁতো কম নহয়, এতিয়া মোৰ এখন নৰখিলে খোজকাঢ়ি যাব লাগিব। এতিয়া আমাৰ মানে আজি দিনটো এটা টমটম এখন ভাড়া কৰি লৈছোঁ। এতিয়া দুটাখন আহি আছে, আমিও গৈ আছোঁ। এতিয়া আপোনাৰ অলপ সহজ হ'ব ন। এইফালে জগতধাত্ৰী থান হয়, কিন্তু ইয়াত বনাইহে আছে, হোৱাগৈ নাই। প্ৰতি বছৰে ইয়াতে জগতধাত্ৰী পূজা পাতে। নেক্সট টাইম আহিলে আপোনালোকক দেখাম। আমাৰ টমটমি আহি গ'ল, এতিয়া যাম আৰু। এজনী আমাৰ মামাৰ ছোৱালী, আজি দিনটোৰ কাৰণে এখন তালৈ ল'লোঁ। এই ফিল্ডখনত যে ছোৱালীবিলাকে, ল'ৰাবিলাকে দৌৰিব আহে, পূৰা SSC কাৰণে, আকৌ এইবিলাক আছাম পুলিচ এইবোৰৰ কাৰণে দৌৰিব আহে। এতিয়া দৌৰি আছে ছোৱালীকেইজনী, মানে দেখা নাপাব চাগে, ৰ'দ দি আছে না। আৰু এইফালে চাওক, গোটেই ঘেগেলি ৰাস্তা। ইয়াত শনিবৰীয়া বজাৰ হয় দেই, শনিবাৰে পূৰা বজাৰ হয় একদম, চব ঠাইৰ পৰা মানুহবিলাক আহে। আজিতো সোমবাৰ, সেইকাৰণে বজাৰ নাই। আমি এতিয়া গৈ আছোঁ, চাই থাকক। ইয়াত চাওক কিমান কাম চলি আছে। আৰু আমাৰ তাততো কামেই, এইবাৰ কামৰ ভিৰেই নাই, পূৰা একদম এইফালে পূৰা কাম চলিয়ে আছে। আমাৰ নগাঁৱত একো কাম চাম চলা নাই, এবাৰ চব গাড়ী ব্যৱসায় বেয়া। আৰু ইয়াত চাওক কেনেকুৱা চলি আছে। আমি পাই গ'লোহি, পূৰা জংঘলী ৰাস্তা আহি পাইছোঁহি আৰু। ফাইনেলি আমি পাই গ'লোহি, চাওক পাই গ'লোহি মন্দিৰ। আৰু দেখাই থাকিম, চাই থাকক। কৃষ্ণ ইয়াততো আহিলোঁ, তাৰপিছত এতিয়া আৰু দুখন জেগা যাম, চাই থাকক ক'ত যাম। এইটো হৈছে মন্দিৰটো, শিৱ মন্দিৰ হয়। সেয়া আহিছোঁ নহয়, পানী এখন দিলেই হ'ল আৰু মামাহঁতৰ ইয়াত নোহোৱা বেছি এইবিলাক চবতো চিনি পায়, দেখাই দিছোঁ। এইটো হৈছে মন্দিৰ, বুজাই ল'ম দিয়ক। কৃষ্ণ এতিয়া আমি মন্দিৰত সোমাম, পাই গ'লোহি। বামুণ ককা, কালি মাহত চবেই আছে, পূজা কৰি আছে। एते गंधे पुष्पे ओम सिंहासनाय नमः। एते गंधे पुष्पे ओम धर्माय नमः। एते गंधे पुष्पे ओम ज्ञानाय नमः। एते गंधे पुष्पे দিগদাৰ হ'ব ন। আজি জাৰণিটো বেলেগ হ'ল অকণমান। হৰ্ষিতা পোৱালিটো ক'লে গ'ল? হৰ্ষিতা স্কুললৈ গ'ল, এতিয়া স্কুলৰ হাতবিলাক পোৱালিবিলাক থাকিলেহে মনটো ভাল লাগে। হয়, ইয়াত পোৱালিবিলাক বৰ মৰম লগা পোৱালি, একদম চাৰা জীৱন। আচ্ছা, প্ৰথম কথা হ'ল ল'ৰালে মই নিৰ্মালি দি দিওঁ প্ৰথমতেই, হা। তাক মই নিৰ্মালি এইখিনি দি দিছোঁ, সেইখিনি ল'বা দেই। আমি এতিয়া সেৱা কৰি ল'লোঁ চবেই, এতিয়া আকৌ যাম, আমাৰ যাত্ৰা আৰম্ভ কৰিম এতিয়া আকৌ নতুনকৈ, যিহেতু কৈছোঁৱে আজি দিনটোৰ কাৰণে। চাই থাকক। ইয়াত বিয়া বাৰু চব হয়, একদম পূৰা লগুণ দিয়নি। আমাৰ ইয়াততো চব মামাহঁতৰ ইয়াত চব
নাথ মানুহ সেইকাৰণে লগুণ দিয়নি ইয়াত লগুণ দিয়নি মই এবাৰ খাবও আহিছিলোঁ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ তাৰপিছত এতিয়া আমি ক'ত যাম চাই থাকক চেণ্টাৰ হৈ আমি ছোৱালীজনী কিন্তু স্কুলত লৈ ল'ম আৰু মই এতিয়া আগফালে বহি কাৰণ চিট নাই এতিয়া হাই ছেকেণ্ডেৰী স্কুল আহি গ'লো চাওক কুসুমটোলা আঞ্চলিক কি লিখিলে নাচালোৱে ইমান ডাঙৰ স্কুলতে বিহু ফাংচনো হয় এখন ইমান ডাঙৰ স্কুল এতিয়া আমাৰ টিকলিক লৈ যাব লাগিব যিহেতু তাই কান্দিব মাক নহ'লে তাইক লৈ যাম চাই থাকক এই যে এই দিনটো যে এই দিনবোৰে বহুত ভাল আছিলে একদম বহুত মজা এইবিলাক দিন আমাৰ গ'ল আৰু এতিয়া চব পোৱালিবিলাক ওলাই ওলাই আছে যদি আমাৰ স্কুলখন এতিয়া আমাৰ টিপচি আহি গ'ল এইটো হৈছে কুসুমটোলা চেণ্টাৰ NCC দিব পাৰে চেনী মিল আছিলে আগতে ইয়াত এতিয়া বন্ধ হৈ গ'ল জংঘলৰ মাজে মাজে গৈ আছো দোস্ত আমি ফাইনেলি আহি পাই গ'লো শ্ৰী শ্ৰী শিলখা গোসাঁই থান ইয়াৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে পূজা কৰে কৃষ্ণ বহুতো মানে কি বুলি কয় মহত্ব থকা এখন থান গছজোপা চাওক কিমান ডাঙৰ মানুহে পূজা কৰিয়ে আছে চাওক আমাৰ কিবা কিবি থাকিলে এখন থানতে আগবঢ়াই দিওঁ তাৰপিছত ইয়ালৈ আহিলে আমি আকৌ ইয়াতে চাকি তাকি জ্বলাই পেলাই যাওঁগৈ চাওক কিমান বহুত মহত্বপূৰ্ণ থান হয় এখন মানুহবিলাক বহিয়ে আছে আমি ইয়াতো সেৱা কৰিলোঁ মায়ে কৰিয়ে আছে আফিলি পূজা মানে বহুত ঠাইৰ পৰা মানুহ আহে সেইকাৰণে সকলোৱে ইয়াত শৰাই দিয়ে যি মানে মনৰ আশা পূৰণ হয় বুলি কয় ইয়াত আহিলে সেইকাৰণে সকলোৱে ইয়াত শৰাই দিছে আৰু শৰাই দি পিনে পূজা পাতল কৰি পিনে এইবিলাক খাই আছে আৰু প্ৰসাদ কিমান মানুহ আহিছে তাতে আজি সোমবাৰ সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা আমি আহিছোঁ নগাঁৱৰ পৰা তেওঁলোক বাৰু ক'ৰ পৰা আহিছে নাজানো বাৰু আমি যাওঁগৈ আৰু পাই গ'লোহি আমাৰ নেক্সট ঠাইখিনি ইয়াত ঠাইবিলাক বহুত মুকলি হয় চব পথাৰ সেইকাৰণে ইয়াত ঠাণ্ডাটো অলপ বেছি লাগে অৰুণাচলখন ওচৰতে হয় আৰু ভৰলীখনো ওচৰতে হয় একদম চবফালৰ পৰা বতাহ আপোনালোকক দেখাই থাকিম বহুত দিনৰ মূৰত আহিলোঁ ইয়ালৈ ভিতৰখিনি দেখাম পাছত মামীয়ে মই ভিডিঅ' বনাই আছে চাই হাঁহি আছে আৰু এগৰাকীয়ে কি ল'ম ভাবি আছে আৰু মই ভিডিঅ' বনাই আছোঁ হয় নেকি
তেলৰ বটল এটা দিম নে বনাই দিম? বনাই দিয়ক। ধূপ চাকি তেল চব ইয়াতে পাব ৰছী চছী চব লমি আছে ফাইনেলি পাই গ'লো আজি ঢেৰ মানুহ আছে বে সৰু ল'ৰা আছিলে খেলিবৰ কাৰণে চাকৰি বনাই দিছে আৰু এইফালে অতিথি আহিলে পাৰিব থাকিব আৰু এইফালে হৈছে মেইন খান ইয়াত মোবাইল নিব পাৰে নে নাপাৰে মই নাজানো কিন্তু মই মোবাইলত ভিডিঅ' নকৰোঁ দেই বেয়া নাপাব এতিয়া ইয়াত প্ৰসাদ জমা দিব লাগিব ইয়াত মানে শৰাই প্ৰসাদ ইয়াতে দিয়ে আৰু তাত সেৱা কৰে ইয়াতে আৰু চবতে মানুহ ঢেৰ দুখন ফৰাই কাটি हर हर शंभु शंभु शिव महादेव शंभु शंभु शिव महादेव हर शंभु शंभु शिव सवार है मुझ में और मैं शून्य हो रहा আমি এতিয়া সেৱা কৰি আহিলোঁ ভিতৰত নেদেখালোঁ কাৰণ ইমান মহত্ব ঠাই নহয় জানো মানে ভয় লাগে সেইকাৰণে নেদেখালোঁ ইমানকৈ আৰু এতিয়া আমি প্ৰসাদ ল'ব আহি আছোঁ আমি এতিয়া প্ৰসাদ ল'ব কাৰণে বহি আছোঁ বহি আছোঁ এই যে কিমান মানুহ আছে একদম প্ৰসাদ আহিব খাম ঢেৰ মানুহ আহিছে একদম বিয়াখনো হৈ আছে ইয়াতে আৰু এইজনীয়ে বোলে মোবাইল টিপি আছে আৰু চব আমি বহি আছোঁ প্ৰসাদ আহি গ'ল প্ৰসাদ খাই আছোঁ এতিয়া এইফালে পূৰা কাছ চাই আছোঁ মই দেখাই দিম ৰ'ব দেই দেখা নাপাব চাগে ভালকৈ কাৰণ বৰষাত হৈ আছে না সেই দোস্ত প্ৰসাদ চসাদ খাই মেলি হৈ গ'ল এতিয়া কাছ চাম এইফালে বৈ এইফালে নাযাওঁ এইফালে যাম এইফালে যাম এইফালে আহি লওঁগৈ কাছ কাছ ইয়াত নামিম খাবলৈ কি দিয়া নাই তাহাঁতক একোতো যিহেতু খাই অহা নাই চাহে খাই অহা ৰাতিপুৱা এতিয়া ইয়াতো চাহ খাবলৈ সোমালোঁ বনাই আছে আৰু এইজনী উফন্দি আছে নকুন্দনা সেইটো লাগে তাকে সেই দোস্ত ফাইনেলি আমি আহি ঘৰত পাই গ'লোঁ একদম বহুত ভাগৰ লাগিছে যিহেতু যোৱাকালি বিয়া আছিলে বিয়াত গ'লোঁ আৰু ৰাতি হৈছে দেৰি হৈছে খোৱা মেলা দেৰি হৈছে আকৌ এতিয়া তিনি ঠাই গ'লোঁ ভগৱানৰ ওচৰত গ'লোঁ যাম বুলি ভবাই নাছিলোঁ এতিয়া মকচমতে ওলাই মকচমতে গ'লোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকীখিনি আৰু আশীৰ্বাদ কৰিব আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদেই নহয় জানো আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বাকী নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহি
কওঁতে মেলোতে কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব দেই ৰাইজ, কাৰণ মইতো ইমান হেৰি নহয় ন, সেইবাবে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ভগৱানে ভালে ৰাখক। ধন্যবাদ।